ফ্ৰেণ্ডছ, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰান্ধিব লৈছোঁ খুতুৰাৰ লগত ৰৌ মাছ। প্ৰথমে মই মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ এইদৰে। মাছকেইডোখৰ ফ্ৰাই হোৱাৰ পিছত মই এতিয়া একেখিনি তেলতে আলুখিনিও ফ্ৰাই কৰি ল'লোঁ আগতীয়াকৈ। আলুখিনি এইদৰে ফ্ৰাই কৰি ল'লে খাবলৈ সোৱাদ হয়। এতিয়া মই দি দিছোঁ পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি। এতিয়া হালধি অকণমানো দি দিছোঁ তেলতে। পিঁয়াজখিনি যিহেতু ৰঙা হ'ল, এতিয়া মই কাটি ৰখা খুতুৰাখিনি এইদৰে দি দিছোঁ। খুতুৰাখিনি ভালদৰে ভজাৰ পিছত আগতীয়াকৈ ফ্ৰাই কৰি ৰখা আলুখিনি মই দি দিছোঁ আৰু লগতে কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এতিয়া মই সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ। এতিয়া মই গৰম পানী কৰি ৰাখিছিলোঁ, এতিয়া ফ্ৰাই কৰি ৰখা মাছকেইডোখৰ দি দিছোঁ। এতিয়া মই ঢাকনখন মাৰি দিম। এইদৰে অলপ সময় উতলিবলৈ দিম ভালদৰে। অলপ গেছৰ ফ্লেমটো কমাই দিছোঁ। এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। আমি এতিয়া ভাত খাই লওঁ। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ।